গোৱালনীৰ সপোন। এসময়ত এখন সৰু গাঁৱত গীতা নামৰ এজনী ছোৱালী তাইৰ আইতাকৰ সৈতে বাস কৰিছিল। গীতা এজনী গোৱালনী আছিল। তাইৰ দুজনী গাই আছিল। সদায় তাই গাই দুজনীৰ পৰা গাখীৰ খীৰাইছিল আৰু সেই গাখীৰ তাইৰ ওচৰে পাজৰে এখন বজাৰত বিক্ৰী কৰিবলৈ লৈ গৈছিল। দিনটো গাখীৰ বিক্ৰী কৰি আবেলি তাই ঘৰলৈ উভতি আহে। তাই গাই দুজনীৰ বহুত যত্ন লৈছিল। সময়ত খাদ্য যোগানৰ লগতে চাফ চিকুণ কৰি ৰাখিছিল। আইতাকে তাইক বহুত মৰম কৰিছিল। কিন্তু গীতা আছিল বহুত কল্পনাবিলাসী ছোৱালী। তাই নিজকে বৰ ধুনীয়া ৰূপত সপোন দেখে, যাৰ বাবে মাজে মাজে তাই বিপদত পৰে। গীতা, গাই দুজনী ঘৰৰ পৰা ওলাই গ'ল। সিহঁতি এতিয়া বাট হেৰুৱাব। তুমি কিয় মন দিয়া নাই? ক্ষমা কৰিবা আইতা, মই সপোন দেখি আছিলো, ভাবি আছিলো। মই জানো তুমি কি সপোন দেখি আছিলা। তুমি মাত্ৰ ধনী হোৱাৰ সপোন দেখা, কিন্তু তাৰ বাবে বহুত কষ্ট কৰিব লাগিব। সপোন দেখা অভ্যাসে তোমাক এদিন বিপদত পেলাব। তুমি বিপদত পৰিবা। কিন্তু গীতাই তথাপিও সপোন দেখা এৰা নাছিল। এদিনাখন যেতিয়া গীতাই গাখীৰ বিক্ৰী কৰিবলৈ ওলাইছিল, তেতিয়া সেই সপোনতে আইতাকে তাইক ৰান্ধনীশালালৈ মাতি লৈ গৈছিল। শুনা কুঞ্জনী, আজি বজাৰত গাখীৰ বিক্ৰী কৰিবলৈ যাব নালাগে। কিয় আইতা? কাইলৈ আমাৰ গাঁৱৰ ওচৰতে বিয়া এখন আছে। তুমি জানানে? গাঁওখনৰ গাঁওবুঢ়াই তেওঁৰ জীয়েকৰ বিয়া পাতিছে। গাঁওবোৰৰ যিমান গুৰুত্বপূৰ্ণ মানুহ আছে সকলো এই বিয়াত উপস্থিত থাকিব। তুমি বুজি পাইছানে? বিয়া নেকি? তেনেহ'লে এইটো বৰ ডাঙৰ অনুষ্ঠান হ'ব। তাত সকলো মানুহ উপস্থিত থাকিব। আমি তাত গাখীৰ বিক্ৰী নকৰোঁ কিয়? গাঁওবুঢ়াই খং কৰিব নেকি? নহয় মোৰ মৰমৰ কুঞ্জনী, গাঁওবুঢ়াই সকলো ধৰণৰ সুস্বাদু মিঠাই নিজেই যুগুত কৰিব আৰু তাৰ বাবে তেওঁ গাখীৰৰ ডাঙৰ গেলান যোগান ধৰিবলৈ আমাক দিব বুলি মোক কথা দিছে। আৰু বজাৰত গাখীৰ বিক্ৰী কৰি আমি যিমান টকা পাওঁ তাৰ দুগুণ টকা দিম বুলি কৈছে। বহুত পইচাৰ লগতে আমাৰ গাঁৱৰ সন্মান অৰ্জন কৰিবলৈ এইটো এটা সোণালী সুযোগ। দুগুণ পইচা? আইতা, মই বিয়াখনলৈ যাব পাৰিম নেকি? তেতিয়া মই সকলোকে নিশ্চিত কৰিব পাৰিম যে মিঠাই আমাৰ গাখীৰেৰে তৈয়াৰ কৰা হয়। তেতিয়া মহিলা গাঁওবুঢ়াগৰাকীয়ে মোক সকলোৰে আগত পৰিচয় কৰাই দিব। সেইদিনা মই সকলোতকৈ ভাল কাপোৰযোৰ পিন্ধিম আৰু গৌৰৱেৰে খোজ কাঢ়িম। সকলোৱে মোৰ নাম জানিব। আকাশত চাং নাপাতিবা মাজনী। এতিয়ালৈকে আমাৰ গাখীৰ সেইখন গাঁৱত পোৱাগৈ নাই আৰু ৰান্ধনীয়ে তাৰ গোন্ধও লোৱা নাই, আৰু তুমি আগতেই সপোন দেখা আৰম্ভ কৰিলা সেই মিঠাই সকলোৱে ভাল পাব বুলি। এই ছোৱালীজনীৰ কি হ'ব? ক্ষমা কৰিবা আইতা, গাঁওখনলৈ মই গাখীৰ লৈ যাম। এইখিনি গাখীৰ লোৱা আৰু চাবা এটোপালো গাখীৰ যাতে মাটিত পৰি নাযায়, আৰু ভালে ভালে গাঁওবুঢ়াই গাখীৰখিনি পায়। মাজত কোনো বিৰতি নল'বা তুমি। মই গাঁওবুঢ়াক কথা দিছোঁ, গাখীৰখিনি যদি সময়মতে গৈ নাপায় দুগুণ টকাৰ কথা পাহৰি যোৱা। আনকি আমি তেওঁৰ বিয়াখনতেই যাবগৈ নোৱাৰিম, আৰু কথা ৰাখিব নোৱাৰাৰ বাবে গাঁওবুঢ়াৰ আগত লজ্জিত হ'ব লাগিব। চিন্তা নকৰিবা গ্ৰেণ্ডমা, মই গেলানটোৰ লগতে গাখীৰখিনিৰো খেয়াল ৰাখিম। চাবা, আমি গাঁওবুঢ়াতকৈও বেছি ধনী হৈ যাম। গাঁওবুঢ়াই কেৱল আমাৰ পৰা গাখীৰ কিনিব। মনত ৰাখিবা গীতা। মই জানো। আকাশত চাং নাপাতিবা। বাই আইতা। নিজৰ খেয়াল ৰাখিবা। গাঁৱৰ বাটটো সৰু সৰু শিলগুটিৰে ভৰি আছিল। বাটৰ দুয়ো কাষৰ ফুলৰ গোন্ধবোৰ তাইৰ পচন্দৰ আছিল, কিন্তু তাই খোজ কাঢ়িবলৈ একেবাৰে ভাল নাপাইছিল। বাটটো ইমান ধুনীয়া, কিন্তু এই সৰু সৰু শিলগুটিবোৰে মোক পিন্ধিছে। হ'ব, একো নাই, মই ধনী হ'ম। ধনী হ'লে চহৰত এটা ঘৰ সাজিম। তেতিয়া আৰু মই কেতিয়াও খোজ কাঢ়িব নালাগে। গীতাই গৈ থাকিল তাইৰ মন পচন্দৰ গান গুণগুণাই।
পাথৰটো ইমান গধুৰ। মই সোনকালেই এখন সৰু গাড়ী কিনিম। তেতিয়া এইবোৰ কাম গৰুৱে কৰিব আৰু মই মাত্ৰ ধনী মানুহৰ দৰে জিৰণি ল'ম। তাকেইতো ধনী মানুহে কৰে। গৈ গৈ গীতাই গাঁওখনৰ ওচৰ পালেগৈ। ধনী হ'বলৈ মাত্ৰ অলপ সময় বাকী। আজি যিখিনি পইচা পাম সেইখিনিৰে বাৰু মই কি কৰিম? গৰু কিনিম নেকি বাৰু? নহয়, তেতিয়া মই আৰু গাখীৰ বিক্ৰী কৰিব লাগিব আৰু মোৰ কষ্ট হ'ব। ইমান কাম। মই কুকুৰা কিনিম। আজি পোৱা টকাৰে মই বহুত কুকুৰা কিনিম। কিন্তু মই ইমান কুকুৰা ক'ত ৰাখিম? কুকুৰাৰ বাবে এটা ঘৰ সাজিম। কিন্তু মই অকলে কেনেকৈ সাজিম? কাইলৈ বিয়া আছে নহয়। গাঁওবুঢ়াক অনুৰোধ কৰিম সেই ঘৰটো সজাত মোক সহায় কৰে যেন। কাৰণ তেওঁ আমাৰ ঘৰৰ গাখীৰ ব্যৱহাৰ কৰিছে। তেওঁতো বহুত বন কৰা মানুহ আছে। মই মোৰ সকলো কুকুৰা সেই ঘৰত ৰাখিম। কুকুৰাবোৰে বহুত কণী দিব। কণীবোৰৰ পৰা বহুত কুকুৰা জন্ম ল'ব আৰু কুকুৰাবোৰ মই গৈ বজাৰত বিক্ৰী কৰিব পাৰিম। তেনেকৈ মই বহুত পইচা উপাৰ্জন কৰিব পাৰিম। সেই পইচাৰে মই এখন গৰু গাড়ী কিনিম আৰু তাতে কণী, গাখীৰ, কুকুৰা চব কঢ়িয়াই লৈ বিক্ৰী কৰিবলৈ লৈ যাম। এনেদৰে মই বহুত টকা উপাৰ্জন কৰিম আৰু মোৰ বাবে বন কৰা মানুহ ৰাখিব পাৰিম। এনেদৰে মই এগৰাকী সম্ভ্ৰান্ত মহিলা হৈ পৰিম আৰু গাঁৱৰ গাঁওবুঢ়াতকৈও বেছি ধনী হ'ম। বহুত ধনী মানুহে আহি মোক বিয়াৰ প্ৰস্তাৱ দিব, কিন্তু মই সেই প্ৰস্তাৱ নাকচ কৰিম। গীতাই যেতিয়া পুৰুষসকলক নাকচ কৰাৰ সপোন দেখি আছিল, তাই বৰ জোৰেৰে নিজৰ মূৰটো লৰাইছিল আৰু তাইৰ মূৰত থকা গাখীৰৰ বৰ্তনটো মাটিত পৰি গ'ল। বৰ্তনটো টুকুৰা টুকুৰি হৈ পৰিল আৰু গোটেই গাখীৰখিনি মাটিত বিয়পি গ'ল। গীতাই তাত বহি থাকিল আৰু কান্দিবলৈ ধৰিলে। তাইৰ সকলো সপোন, তাইৰ মুৰ্গী, তাইৰ কণী, গৰু গাড়ী সকলোবোৰ এতিয়া সেই গাখীৰখিনিৰ সমান হৈ পৰিল, বিয়পি পৰা। মই এতিয়া গাঁৱলৈ উভতি যাব নোৱাৰিম। মোৰ হাতত বিক্ৰী কৰিবলৈ গাখীৰ নাই। মই আনকি কাইলৈ বিয়ালৈও যাবলৈ নোৱাৰিম। মই এতিয়া কি বুলি কওঁ? এতিয়া গীতাই কেৱল এটা মাতেই শুনিব পাৰিছিল, যিটো তাইৰ আইতাকৰ আছিল। আকাশত চাং নাপাতিবা,